Hi guys, welcome to my YouTube channel Andy Boys. মানে আমি দিউলো আৰু ঘৰ পৰাই মানে এতিয়া যাম আৰু মেডিকেল ফৰতে যাম আমাৰ মানে এই জুনখান বেছি দিন নহয় অলপমান বেছি দিন নহয় খোজকাঢ়ি যাম আমি মানে নিৰ্মাণ হৈছে নলবাৰী মেডিকেল কলেজ বহুতে দেখিছোঁ আৰু বহুতে দেখা নাই সেইকাৰণে এনে একবাৰ চবেই ভিডিঅ' বনাইছে আমি বনাই দিওঁ কি নে কি দেখা বেছি দিন নহয় দিওঁ অলপমানি খোজকাঢ়ি যাওঁ চাই থাকক নাকি তো আমি লগকেইটা কাষত যাই কিনে লগ পাইছোঁ নাকি তো গাইছ আমাৰ গোটেইকেইটা আহি গ'ল নাকি এই ভাইজানৰ ফেন ডাঙৰ ফেন মানে ভাইজানৰ মানে সলমান খানৰ তো বিৰাট ফেন আছে বিৰাটৰ ফেন মই বাৰু বিৰাটক ভাল পাওঁ সেইটো নকওঁ আৰু আমাৰ দানিছ চব দানিছ তো আমি যাইছোঁ এতিয়া মেডিকেল সন্মুখতে আছে আমাৰ এইখন এই ক'ত আকাশ দেখিছোঁৱেই তো এইখন অলপ কপচি মোৰ তো আমি যাইছোঁ ওচৰতে কিন্তু কিয় দেখাম মানে কি ডিম্পুদাও দেখাইছি বা বেতাল নিপুদাহঁতেও আহিছে চবেই দেখিছে আমাৰ ওচৰতে সেইকাৰণে আমি দেখা নাই সেইকাৰণে মানে কি কমপ্লিট হোৱাৰ পিছত আমি দেখাম বুলি ভাবছিলোঁ আলোচনা কৰিছোঁ যে একদিন মেডিকেল ব্লগ এটা বনাম সেইকাৰণে আজি সেই দিনটো আহিল সেইকাৰণে বনালোঁ আৰু নেকি আপোনালোকে চাই থাকক কণ্টিনিউ আমি যাই লগ পাই তো গাইছ ছবিগুল ভাই বনাই আছে পূৰা আমি আহি গ'লোঁ কি আৰে পূৰা বনাই আছে নেকি কামত পূৰা তো আহি লগ পাইছোঁ মেডিকেল যাম তো দোকানত আবুৱেই হাংগাৰ্ছ নাকি শেফ আমার শেফ ডাকতে বলা বম রে আপনি পার আমি গেট আহি গ'লোঁ মেডিকেলৰ যাই আছে এটা আহি পাইছোঁ আমি ভিতৰত যামেই মানে নাই ভিতৰত যাই কেনে লাগ পাইছোঁ না কি গাইছ এইখন মেডিকেল আজি গোটেই মানে ভিতৰত যি আছে চব চাওঁ আৰু সেইফালে ইমাৰ্জেঞ্চি যাই আছোঁ গাড়ী চাই কেনে আমি যাই কেনে আমি লগ পাইছোঁ তো গাইছ আমি সোমাই দিম আৰু ভিতৰত তো চাই থাকিব ভিতৰত নাজাৰটো চাই লওঁ আমি ধুনীয়া বনাইছে বম এটা ফুল টাইপ বনাইছে ন এইটো চিনেমা টাইপ ফুল আন পায় না শ্বেয়াৰ কেইখন নাই দিয়কচোন প্ৰথম আমি কোনপিনে যাম সেইপিনে যাব পাৰি আমি ইমাৰ্জেঞ্চি এনেকৈ পূৰা এনেকৈ ইমাৰ্জেঞ্চি যাব পাৰি কৈ দি লিফ্টত যাম ন আমি चलो चलते हैं देखते हैं তো বলক অলপ কিবা খাইছোঁ দক তো গাইছ আমি লিফ্টত যাম এতিয়া তো এইটো তো গাই আমি ভিতৰত যাম চাই যাওক আমি একদম উপর তলত আছোঁ উপর পৰা মানে আমাৰ নজাৰাটো দেখি চাবচোন গাইছ কেনেকুৱা লাগে কমেণ্ট কৰিব এই আপোনাৰ ক'ত দহৰ আমাৰ অলপ সেই আছে ৰ'ব উপৰ যাওঁ নেকি যাম একবাৰ পৰা মানে ভিউটো দেখা কেনেকুৱা লাগে গাইছ চাব আমি খুলি দি আছোঁ গেছি এই চাব এইফালে ভাল নহয় আমি ওপৰৰ পৰা দেখাম মানে উপর যাই আছোঁ আমি সিঁড়ি দিচ্ছোঁ চাই দেখো এইটা উঠছি মানে একদম আগে গেছি চিম্পাঞ্জি যাই কেনে লগ পাইছোঁ দেখছি একদম পুরো একদম ব্ৰ তো গাইছ আমি ওপৰৰ পৰা গুচি আহিলোঁ কিয় মানে কি তাতে দাদাজনে ক'লে যে ইয়াৰে চাগে মেডিকেলৰ কিজানি ক'লে যে হেৰি ভাইটিয়া তোলাই তলত ভিডিঅ' যি কৰ মানে 4 তলা 3 তলত বনব পাৰিবা কিন্তু 5 তলা 6 তলাক নাপায় মানে কি ছাতক নাপায় আৰু কোনোবা কিবা এটা হ'লে কোনে ৰিক্স ল'বতো ভাল কথা কৈছি তো সেইকাৰণে আমি তলক আহিলোঁ হয় না আমি ডাকো বোলে
হয় তাকো হয় কিন্তু মানে কি তথাপিও এটা মানে ৰিক্স থাকে তো কাৰ কেইটা কি হৈ গ'ল নাজানে সেইকাৰণে আহিলোঁ আৰু কথাটো মানা ভাল মেমাজনো আহিছিল মানে পুলিচ মেম কিন্তু মেমেও ৰিটাৰ্ণ যাব লগা হ'ল উপায় নাই কি কৰিব উপায় নাই খোজ কাঢ়িব লগা আছে এইটো মেম তো গাইছে এইটো ইমাৰ্জেঞ্চি হেৰিৰো এইপিনে ইমাৰ্জেঞ্চি আহিব দেই তো এইপিনে আছে আৰু নাকি এইটো জৰুৰীকালীন অস্ত্ৰোপচাৰ কক্ষ আছে এইপিনে আৰু বেণ্ডেজ কৰা কথা এইটো বেণ্ডেজ কৰা কথা হয় বাকী এইপিনে কাম কৰি আছে নাই গাইছোঁ উপায় নাই মানে মাতটো বহি গৈছে এনেকুৱাকৈ চাই লওঁ আমি তো এনেকুৱাকৈ কথা গম পালে দিব আমাক তো আমি যোৱা ভাল এইটো আছিল জৰুৰীকালীন অস্ত্ৰোপচাৰ কক্ষ বেয়া গালি দিব মই ক'লোঁ ব্লগ বনাবলৈ তো আমি ছেকেণ্ড ফ্ল'ৰত যাম ছেকেণ্ড ফ্ল'ৰ মানুহ থৈ থাকে ন অঁ তো ৰোগীবিলাক থৈ নেকি ছেকেণ্ড ফ্ল'ৰত তাৰপিছত থাৰ্ড ফ্ল'ৰ শিশু বিভাগ আছে তো এনেকৈ ভিতৰত যাব নোৱাৰিম আমি কাৰণ ইয়াতে এলাও নাই ভিতৰত যোৱাটো কাৰো এলাও নাই বা আমাৰ কাৰণেও নাই জাষ্ট আমি ব্লগ বনাইছোঁ আপোনালোকক এইখিনি দেখাইছোঁ আৰু যি পাৰোঁ তো সেইখিনিয়ে আৰু তো চাই দিয়ক কণ্টিনিউ কৰি দিয়ক তো গাইজ আমি ভিতৰৰ পৰা ওলাই দিওঁ কাৰণ অলপমান বেয়া লাগে মানে এলাও চেলাও নাই ভিতৰত যোৱা তো সেনেকৈ দেখাব নোৱাৰিম আমি এলাও আছে বাহিৰত মানে দৰ্জা খুলি ভিতৰত যোৱা এলাও নাই তো সেনেকৈ দেখাব নোৱাৰিম তো আমি অলপ বাহিৰ ফালে দেখাওঁ আপোনালোকক ভিতৰতো দেখিব লাগে একো নাই এইবিলাকে আৰু তো ভালকৈ চাই দিয়ক আৰু ক'ত টিকেট কাটে সেইটো দেখাই কাৰণে আপোনালোক আমি বাহিৰত লগ পাইছোঁ ভিডিঅ'টো চাই দিয়ক এইপিনে টিকেট কাটে গাইছ তো কোনোবা আহিলে এইপিনে টিকেট কাটি যাব আৰু বাছ ফাৰ্মাচী চাৰ্মাচী আছে তই বাহিৰত লগ পাইছ কি হ'ল এই মাত্ৰ কি কৈ হৰিনাম প্ৰভু প্ৰেমানন্দ কিয় ঐ কোন নৈটো একবাৰ হাই দি দিব আমাৰ গাইছ এখন মানে নলবাৰী মেডিকেল কলেজ এখন কলেজ হ'ব হৈছে প্ৰায় মানে ভিতৰত যাব নাযায় নেকি তথাপি চাওঁ 10 মিনিট জেগা চাওঁ দিয়ে নাযায় নেট বৈ চাগে চাই লওক এলাও নাই ন তথাপি চাওঁ নেকি চাহটো ভাল চেষ্টা কৰিম বেলেগ বনাইছে কিন্তু দেই এই নলবাৰী মেডিকেল কলেজ এই কিবা কৈ যাব মই ক'ব লাগে একো নাই তোৰে ন এখন তোক মামা এই চাইছোঁ তোক মামাই দাঙি লৈ যাব কেতিয়াবা এখন দে ভিতৰত কিন্তু বেলেগ খাজাইছে দিয়ক নেট বৈ চাগে এইটো চাই লওক কুনি এই কাক কুনি সোমাইছে কিয় কৰে এই কুনি সোমাইছে শুনাল কিয়া দিল্লীৰ পৰা অসমক আহিছে বোলে আৰু মই মেডিকেললৈ গম পালা মই কৈছিলোঁ এতিয়া মেছেজ তই কৈছি সেইকাৰণে খবৰ এটা ফোন এটা মাৰি সুধিলা আৰু কিমান আমি যাওঁ মাৰ খাব যা আমি হোষ্টেলৰ ফালে যাম আপোনাক দেখাম এই যি গাড়ী ইয়াতে মানুহবিলাক যে আছে যেন এই বহুত দূৰৰ পৰা কাম কৰি আহি ইয়াতে সেনেকৈ ঘৰ বান্ধি কাম কৰি আছে বা মেডিকেল কাম কৰিছে কিমান দুখ কষ্ট আহিছে সেনেকুৱা নিজৰ পেটৰ ভাতকেইটা কাম কি কৰিব এই মানুহৰ জীৱন কি কৈছে এই কাম কৰোঁ কৰি চাওঁ বোলে নদীৰ পাৰত আছে নদীৰ পাৰত শ্বাহৰুখ খান অলছি চৰাই দিওঁ নেকি চাই দিয়কচোন না কি তই ভয় কৰিছে নেকি হয় মই অসমত অসমত কোনি নিপুদা বেতালদা আৰু মই হয় নেকি ভালকৈ দেখো এইটো বেছি ভাল নেকি অলপমান মই ভয় অসমত নিপুদা বেতালদা আৰু মই ভালকৈ মানে ভালে আছে সেইকাৰণে এতিয়া সেই কৰি কিনে এই আগত যাই আছোঁ আগত চাই দেখুৱাইছোঁ এই মানে কাম কৰি আছে এই কাৰণ জেজি অলৱেজ পাৱাৰ এটা আছে দে চকৰি তকৰি আছে দেই মই দেখি আছোঁ কংক্ৰিট মানে চকৰি তকৰি আছে এটা কাম কৰিব লাগিছিলে আপুনি বৰ বুদ্ধি আছে না আৰু মাথাটো আৰু এইবিলাক কাম চলি আছে গাড়ী চাওক এইবিলাক কাম চলি আছে ৰাস্তাৰ কাম চলি আছে ৰাস্তাৰ কাম বাদ দি মই সেইটো ক'ত কি থাকে ক'ত কি দেখাইছে হা ছোৱালী নেকি
এই সেইটো নেকি এটা বইস এইটো বইছ নেকি তই এতিয়া এনে বইছ চাবা আছে না মানে গাৰ্লছ চাবা আছে চাবা আকৌ নাই এই পিটব জোৰে নকপিতে এই চাওক ৰাস্তাৰ কাম চলি আছে তো গাইছ চাই কিনে আমি ৰৈ আছে বহুত বতাহ মানে আজি বতাহটো একদম ডাৱৰীয়া ডাৱৰীয়া মানে বতাহটো আহি আছে মানে একদম মাতটো শুনি নাপায় সেইকাৰণে জোৰে জোৰে ক'ব লগা হৈছে না কি গাইছ এই দেখিছেনে সেইটো সেইটো মানে ছোৱালীৰ হোষ্টেল এই দুটা এই আছে মানুহ বহুত মানুহ আছে এইগিলাখান দেখিছেনে কাপোৰ গম পায় মানে বহুত আছে ইয়াতে আৰু এইটো ল'ৰা কি কবি তই সেইগিলাখান আমি চাওঁ নাই নহয় সেইগিলাখান এই বয়েস মানে এইটো গাৰ্লছ হোষ্টেল সেইটো চা ইয়াতে ভিতৰত গেলি গাৰ্লছ পাব আৰু কাম লৈ যাম আৰু বস্তু এখন গাড়ী বনাম মই গম পাইছোঁ এখন বনাম মজা ট্ৰেক্টৰ আছেতো আমাৰ তাতে লগত কি মই যাওঁৱে নেকি দাম পাখানত ঘৰত ঘৰত আমি যাওঁ ক'ত ক'ত অলপ আড্ডাত বহো আমি ক'ত বহিবা আকৌ আমি দলৰ ফালে অকণমান মুকলি ঠাই নাযাওঁ নেকি এতিয়া নাযাওঁ নেকি এই বিল্ডিঙৰ তলত থাকি মোৰ ভাল লগা নাই দেই মই অকণমান গছৰ তলত বহো বোলা বলা 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 এখন গেটৰ পৰা এনেকৈ চিধা আমি ইমাৰ্জেঞ্চি কাপোৰ এইটো জলদি এনেকৈ সোমাব পাৰিব তো সেই আৰু এই চিধা আহিব যদি ইমাৰ্জেঞ্চি আহে ডাইৰেক্ট গেটৰ পৰা চিধা আহিব আমি আহি গ'লো তো ভিডিঅ' যদি আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট সাবস্ক্রাইব শ্বেয়াৰ কৰি দিব কৰি দিব নেকি? জয়